ওপৰত জেতুকা দিছিলোঁ চুলিত পিছত চুলিকেইডাল ধুই দিছোঁ আৰু ফেনৰ তলত বহি আছোঁ শুকাক বুলি আৰু ভাত খাই লৈ পেলাই তামোল অকণ খাই দিছোঁ তামোল নাখালে আকৌ ভাল নালাগে মুহুতি অসমীয়া মানুহে কয় নহয় ভাত খাই উঠি এখন মুহুতি খাব লাগে মই আইতাৰ মুখত শুনি আছিলোঁ মুহুতি এখন দে এনেকৈ তাড়াতাড়ি আকৌ তামোল এখন কাটি দিব লাগে ভাত খাই উঠি খাব তাৰপিছত মাও খায় তাৰপিছতহে বাহিৰলৈ ওলাই নহ'লে বোলে চুৱা লাগিব কুকুৰে চুই দিব কি চুই দিব সেনে তেনে এইবিলাক কথা কয় মই বাৰু ইমান সেইবিলাক ধৰি নাথাকোঁ নাখাওঁ পালে খাওঁ এতিয়া মানে কি ৰোৱনী আছে যে পথাৰত আৰু সিহঁতক লাগেই তামোল পাণ সিহঁতৰ কাৰণে অনা হয় আৰু এই যে পেকেটবিলাক লাগে পেকেটো আনে কোনোবাই খায় কোনোবাই নাখায় পিছত মই তামোল অকণ আছিলে মই সেয়াই খালোঁ এই এটা গান আছে যে মানে কি এতিয়া কঁঠালৰ ছিজন নহয় জানো কঁঠাল খাবলৈ ভয় এঠা লাগে বুলি আজিকালি কঁঠাল খাবলৈ ভয় কেৰাচিন তেল নাই বুলি সেই আঠাটো গুচাম কৰবা আগতেতো কেৰাচিন তেল আছিলে কেৰাচিন তেল দি পেলাই আঠাটো গুচোৱা হৈছিলে এতিয়াতো কেৰাচিন তেল নাই আমাৰ এখন ঘৰতো নায়েই কেৰাচিন তেল আমাৰ মাৰ ঘৰতো নাই এই শাহুমা থাকোঁতে বহুত আজিতো হৈ গ'ল নহয় 3-4 বছৰমান হৈ গ'ল শাহুমা ঢুকুৱা আৰু পেৰেলাইছ হ'লে বহুত দিন বহিলে তেতিয়া চাকি এটা জ্বলাই লৈছিলে ভাত বনোৱাৰ চৌকাটোৰ গুৰিতে তেতিয়া কেৰাচিন তেল য'ৰ পৰা হ'লেও অকণমান হ'লেও লাগিছিলে আজিকালি আৰু এতিয়া মাও ঢুকালে মা পেৰেলাইছ হৈ পেলাই বহিলে চাকি ক'ত গ'ল কি হ'লে কি নাই কেৰাচিন তেল নায়েই এতিয়া মোৰ পোৱালিটো চিনিয়ে নাপায় কেৰাচিন তেল মইতো আগতে যেতিয়া ঘৰত আছিলোঁ ছোৱালী হৈ আছিলোঁ চাইকেল মাৰি গৈ পেলাই কণ্ট্ৰলৰ পৰা কেৰাচিন তেল আনিবলৈ গৈছিলোঁ তেতিয়া 22 টকা লিটাৰ আছিলে মায়ে হিচাপ কৰি পঠিয়াই দিয়ে 22 টকা লিটাৰ তাৰপিছতো দাম বাঢ়িলে এতিয়া আৰু বিলুপ্তই হ'ল আৰু বাই বাই